গাইজ এইটো চক বিদ্যা আহিছে ইমান দীঘল বেঙেনা अभी मजा आएगा ना भिड़ो মই দেখা নাই ইমান দীঘল আইঅ প্ৰভু এইটো কি কৰিবা আৰে বাইদেউ এইটো সুধিবলগীয়া কথাই নহয় মিঠাতেল অকণ খানক আৰু ধুনীয়াকৈ মোহাৰক আৰু তাত সুমুৱাই দিয়ক জুইত কথা কৈছোঁ সদায় বেয়াটো ভাব হেই মোৰ অকাত চাব কাৰণে তোমাৰো অকাত হ'ব লাগিব আৰে ভণ্টি অকাতৰ কথা নক'বা তোমাৰ নিচিনা অকাত মোৰ জাঙিয়া পেনৰ তলত থাকে যাক নেকি মই সদায় চাই থাকোঁ আকৌ কিহৰ অকাত চাবলৈ তোমাৰ সময় লাগে নৌবৰ হেনো বোলে চাদৰ নাই চাদৰ যদি নাই তেতিয়াহ'লে লেংটা হৈ থাকিলেই হ'ল যদি ইমানেই বিহু নাচিবলৈ মন গৈছে তেতিয়াহ'লে বিহুত যেনেকৈ পিন্ধে তেনেকৈ পিন্ধি নাচিব কিন্তু সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে বুকু আৰু পেট উলিয়াই আমাৰ অসমীয়া ল'ৰা ছোৱালীক ধ্বংস নকৰিব ভণ্টিয়ে যাদু জানে মানে হাতটো এনেকৈ দিওঁতে যদি বুকু ওলাই গৈছে তেতিয়াহ'লে নেক্সট বাৰ হাতটো এনেকৈ দিলে দেখোন গোটেইজনী লেংটা হৈ যাব মানে এইবোৰ কি এইবোৰে হৈছে আজিকালি অসমীয়া ছোৱালী আৰু বোৱাৰীৰ খজুৱতি মৰাৰ বিশেষ কিছুমান টিপছ মানে আমাৰ ফালে যদি সেনেকুৱা হলদিন নহয় তাত ভোট জলকীয়া অলপ সানি কেলা ভোবোলাৰ মাজত এৰি দিলেহেঁতেন তাৰপিছত লগক পালেহেঁতেন গম না 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 আপুনি যিমান বিচাৰিলেও আমি আপোনাৰ কাষলৈ নাযাওঁ আপোনাৰ ওচৰলৈ যাব মাত্ৰ ক'লা ভোবোলাটোহে কাৰণ আপুনি তাৰে যোগ্য হয় এজনী অসমীয়া বোৱাৰী হৈ মানে লাজ পাব লাগিছিলে আপুনি এনেকুৱা কিছুমান মানে ভিডিঅ' আপলোড কৰিবলৈ যদি বুকুখন ইমানেই দেখাবলৈ মন আছে তেতিয়াহ'লে ঘৰৰ ভিতৰতে লেংটা হৈ নাচি থাকিব কিন্তু এনেকৈ আপলোড নকৰিব কাৰণ আজিকালি ফেচবুকে হওক বা ইউটিউবে হওক সকলোখিনি ল'ৰা ছোৱালীয়ে চায় সৰু সৰু ল'ৰা ছোৱালীয়েও চায় আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' দেখে তেতিয়াহ'লে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি শিকিব আপোনালোকৰ পৰা এনেকুৱা কাম নকৰিব প্লিজ মোৰ এইটো ভিডিঅ' চাই বহুত বেয়া লাগিছে কাৰণ আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থাটো ইমানেই বেয়া নে যে অসমৰ এজনী বোৱাৰীয়ে চাদৰ মেখেলা এযোৰ ভালকৈ পিন্ধিব পৰা নাই আজিও আদিম যুগত আচলতে জীয়াই আছে বুকুত কলপাত পিন্ধি থৈছে কেনেবাকৈ যদি এজনীক গৰুৱে পায় নহয় তেতিয়াহ'লে কি হ'ব বাৰু আপোনালোকে ভাবকচোন গোটেইখন কেলা মানে বুখলিয়াই পেলাব তাৰপিছত গোটেই মান সন্মান শেষ কি ক'ম